ঐ ক'ত যাওঁ কি হ'লে বা থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিছে নহয় কি কবি আৰু দুখীয়া কপালত চাকৰিয়ে নাই এতিয়া পৰীক্ষা পাছো নহ'লো সেইকেইটা দেৱাশী চাচ দেখোন সিহঁতৰ ওচৰৰ পৰাই আহোগেচোন এপাক ঐ তহঁতি যে ইমান চাকৰি এপ্লাই কৰিছ পাইছনে নাই পোৱা ঐ বহুতো ইণ্টাৰভিউ দিলোঁ কিন্তু চাকৰি আমাৰ কপালত নাই কি কৰিম বুলি ভাবিছ এতিয়া তই যে চাকৰি এটাও নাপালি তাকে এতিয়া কি কৰিম বুলি ভাবিছোঁ চাকৰি দিলে আশা কৰি আমাৰ লাভ নাই কি কবি আৰু জীৱন দুদিনীয়া চাকৰি পাম বুলি আমি যদি চাকৰিলৈ ৰখি থাকোঁ তেতিয়াও কামততো নাহিব ন গা শিক্ষিত নিবনুৱাকেইটা বহিছে পোৱালিহঁত কচোন তহঁতৰ পৰীক্ষা ৰিজাল্টৰ কথা কচোন কি কবি আৰু পৰীক্ষা দিছোঁ কিন্তু আজিলৈকে এটাতো সফল হ'ব পৰা নাই দুখীয়া মানুহ কপালত চাকৰি নাই নেকি মোৰ মতে বাৰু এতিয়া কি কৰিম বুলি ভাবিছ তই কি কৰিবি তহঁতিটো আৰু নকওঁ আৰু তহঁতৰ কথা ভাল এখন পাব নাজানো খেতি এডাল ৰুব নাজানো ওলা যদি কৰ মোৰ লগত ইনকামত থলি বাপেৰ বামাৰৰ পইচা কিমান খাবি তহঁতি কি কৰিব লাগে কি কৰিব লাগে পৰীক্ষাটো আমি নিদিয়াকৈ থকা নাই হয় নাই দিলি কি আছে এই 5-6টা দিলি কি হ'লে কি লাভডাল হ'ল তই ক মাৰৰ বাপেৰ পইচাকেইটা খৰচ কৰিছে আমিতো চাকৰি পৰীক্ষা নিদিয়াকৈ থকা নাই কিছুমান ধনৰ বলত পৰীক্ষা উত্তীৰ্ণ হৈছে আমি কি কৰিম সঁচা কথা ভাই চাকৰি বুলি আৰু বহি থাকিলে লাভ নহ'ব দাদা আমি কি কৰিলে ভাল হ'ব আপুনিয়ে কওকচোন যদি বল মোৰ লগত ওলাই নদী কিনাৰত বিঘাই মাটি পৰি আছে খেতি কৰোঁ খেতিৰ শাক পাচলি বেচিম তেনেকৈ আমি জীৱন নিৰ্বাহ কৰোঁ বল সেইখিনি সহায়টো হ'লে এতিয়া সাৰ আৰু শাক পাচলিটো সিঁচি দিলে হৈ যাব সিহঁতকেইটা হেঙাখন মাৰি দিবলৈ কৈ লওঁ লাগিছে নে ভালকৈ চপা দে দেখিছ অতৰ দিনত চাকৰি বুলি এনেই মোৰ সোমাই আছোঁ চাকৰি আশাত থাকিলে নহয় এইফালে ভালকৈ চপা চাকৰি আশাত ঘুমাই থাকিলে যদি চাকৰি নাপাওঁ গম পাইছ হয় দাদাই ঠিকেই কৈছিলে আমি চাকৰি বুলি বহি থকাহেঁতেনে আমি নিজৰ ভৰিত নিজে থিয় দিব নোৱাৰিলে আমাৰ যি বাৰী নিজে পাতিলোঁ সেয়া বাৰী আজি কষ্টৰ সাৰ্থক ৰূপ দিছে ল'ৰা তহঁতি বহি আছ বাৰু কি কৰিম বুলি ভাবিছ এতিয়া শাক পাচলিটো হ'লগৈ আমি এতিয়া বিকিবলৈ যাওঁ ব'ল ছিঙি মেলি ক'ত বিকিব লাগিব দাদা বিকি মানে এতিয়া বাহিৰলৈ নিব লাগিব আৰু যোৰহাট লখিমপুৰ এনেকৈ ধেমাজি চেমাজি আপোনাৰ কথা নুশুনাহেঁতেনে আমি নিগমে মৰিলোঁ সেয়াই কৰ্মৰ ফল সদায় মিঠাই ধৈৰ্য ফল সদায় মিঠাই সেইকাৰণে কোনো এটা কাম আমি সৰু বুলি ভাবিব নালাগিব এয়া দেখিছোঁ এতিয়া আমি কৰা কৰ্মৰ ফলত কিমান উন্নতি ঘটে